আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি প্ৰিয় বন্ধুসকল মই আশা কৰোঁ আল্লাহৰ অশেষ ৰহমত আৰু কৃপাত আপোনালোক ভালেই আছে বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ পাঁচটা অত্যন্ত প্ৰিয় খাদ্য আৰু তাৰ বৈজ্ঞানিক উপকাৰিতালৈ প্ৰকৃত মুছলমানসকলৰ ভিতৰত এনে কোন আছে যিজনে নবীজী সাল্লাল্লাহু আলাইহি সাল্লামক সম্পূৰ্ণৰূপে অনুসৰণ কৰিব নিবিচাৰে এজন মুছলমানে অৱশ্যই বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পছন্দনীয় সকলো বিষয়ে জানিবলৈ ইচ্ছা কৰে কিয় বা তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে সেই খাদ্যবোৰ পছন্দ কৰিছিল অথবা ইয়াৰ উপকাৰিতা কি আছিল মই আশা কৰোঁ যে এই ভিডিঅ'টো চোৱাৰ পাছত আমিও সেই খাদ্যবোৰ পছন্দ কৰা আৰম্ভ কৰিম কাৰণ তেখেত সাল্লাল্লাহু আলাইহি সাল্লামৰ পূৰ্ণ অনুসৰণৰ জৰিয়তে আল্লাহৰ ভালপোৱা লাভ কৰা সম্ভৱ হাশৰৰ দিনাখন তেৱে সাফায়তকাৰী আৰু কথা নবহাই আহক পোনে পোনে আলোচনা আৰম্ভ কৰোঁ বন্ধুসকল আমি 5 নম্বৰৰ পৰা আৰম্ভ কৰোঁ হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামৰ পছন্দনীয় খাদ্যসমূহৰ ভিতৰত 5 নম্বৰ খাদ্যটো হ'ল ছাগলীৰ মাংস সহিহ বুখাৰী কিতাবুল ইমান অধ্যায়ৰ হাদিছত হজৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ সন্মুখত টুকুৰা ৰুটি আৰু মাংসৰ এটি পাত্ৰ ৰখা হ'ল ইয়াৰ পাছত তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে ৰাণৰ মাংস খালে আৰু ছাগলীৰ মাংসৰ ভিতৰত হেইটোৱে আছিল তেখেতৰ ওচৰত অধিক প্ৰিয় খাদ্য সহিহ বুখাৰীৰে অন্য এটা হাদিছত আছে ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তেখেতৰ ৰাণৰ মাংস ভাল লাগিছিল আৰু তেখেতে ৰাণক চিহ্নিত কৰি দিছিল আৰু দেখিছিল ইহুদীসকলেও ইয়াকেই অনুসৰণ কৰি চিহ্নিত কৰিছিল তেনেহলে এই হাদিসসমূহৰ পৰা আমি জানিব পাৰিলো যে হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লাম ছাগলীৰ মাংস ৰাণৰ অংশটো বেছি পছন্দ কৰিছিল বৰ্তমান চিকিৎসা বিজ্ঞানীসকলে কয় যে আমি আমাৰ খাদ্যৰ 6টা উপাদানৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ উপাদান আৰু ছাগলীৰ মাংস আমিহৰ এটি কাৰখানা বিভিন্ন ধৰণৰ এমিনো এচিডৰ নানা ধৰণৰ সমন্বয়ত গঠিত হয় এটা আমিষ অধিকাংশ আমিষত 100ৰ পৰা 1000টা এমিনো এচিড থাকে মানৱ দেহত ডিএনএ আৰু আৰএনএ তৈয়াৰৰ বাবে এমিনো এচিড সৰবৰাহ কৰে ইয়াৰ উপৰিও ছাগলীৰ মাংসত সোডিয়ামৰ পৰিমাণ কম থাকে আনহাতে পটাছিয়ামৰ পৰিমাণ বেছি থাকে এই গুণটোৱে খাদ্য হিচাপে ছাগলীৰ মাংসৰ স্বাস্থ্য উপকাৰিতা আৰু বৃদ্ধি কৰি দিলে প্ৰতি 100 গ্ৰাম ছাগলীৰ মাংসত থাকে 122 কেলৰি শক্তি 23 গ্ৰাম প্ৰটিন আৰু 2.58 গ্ৰাম চৰ্বি ইয়াৰ উপৰিও আছে উচ্চ মাত্ৰাৰ লৌহ যিটোৱে ৰক্ত স্বল্পতা প্ৰতিৰোধ কৰে 4 নম্বৰ খাদ্যটো আছিল মাখন ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত 4 নম্বৰ তালিকাত আছে মাখন সুনানে আবু দাউদ হাদিছত বুশ্ৰী আৰু সুলাইমিনৰ দুজন পুত্ৰই কয় যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম আমাৰ ওচৰলৈ আগমন কৰিছিল ইয়াৰ পাছত আমি মাখন আৰু খেজুৰ উপস্থাপন কৰিলো কাৰণ তেখেতে খেজুৰ আৰু মাখন সকলোতকৈ বেছি পছন্দ কৰিছিল মাখনক চৰ্বিযুক্ত খাদ্য হিচাপে হৃদৰোগ আৰু স্থূলতাৰ বাবে দায়ী কৰা হয় কিন্তু সম্প্ৰতি এইটো এটা স্বাস্থ্যকৰ খাদ্য হিচাপে প্ৰমাণিত হৈছে হয় এইটো কেৱল মাত্ৰ ৰুচিকৰেই নহয় বৰঞ্চ স্বাস্থ্যকৰো খনিজ উপাদানত সমৃদ্ধ বিভিন্ন গৱেষণাত দেখা গৈছে যে স্থূলতাৰ সমস্যাৰ সৈতে ডেইৰী প্ৰডাক্টৰ গ্ৰহণৰ কোনো সম্পৰ্ক নাই মাখন এক্টিভেটৰ এক্স নামক যৌগ থাকে যিটো মানৱ দেহত অত্যাৱশ্যকীয় খনিজ উপাদান শোষণত সহায় কৰে মাখনত আয়োডিন সেলেনিয়াম লেচিথিন আৰু লৰিক এচিডৰ দৰে
কাৰ্যকৰী খনিজ উপাদান থাকে কিন্তু মন কৰিবলগীয়া কথা যে ইয়াৰ উপৰিও আৰু বহুত উপকাৰিতা থকাৰ পিছতো এইটো মূলত চৰ্বিজাতীয় খাদ্য অধিক পৰিমাণে গ্ৰহণ কৰিলে স্বাস্থ্য সমস্যা হ'ব পাৰে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইটো সীমিত পৰিমাণতহে খাইছিল কিন্তু পছন্দ কৰিছিল তৃতীয় নম্বৰ খাদ্যটো আছিল পানীলাও ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰিয় খাদ্যসমূহৰ তালিকাত লাও তৃতীয় স্থানত পাচলিৰ ভিতৰত লাও ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰিয় খাদ্য আছিল সহিহ বুখাৰীত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লাও পছন্দ কৰিছিল তেখেতৰ এজন দৰ্জী বন্ধুৰ ওচৰলৈ আহিছিল আৰু তেওঁ লাও আনিছিল ইয়াৰ পাছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খোৱা আৰম্ভ কৰিছিল সেই মানুহজনে ক'লে মই লাও পছন্দ কৰোঁ যিদিনাৰ পৰা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক খোৱা দেখিছিলোঁ লাও এটা গৰমৰ দিনৰ চব্জি য'ত আছে প্ৰচুৰ পৰিমাণে পানী ৯৬% পানী থকাৰ বাবেই এইটো বহুত ঠাণ্ডা ইয়াৰ উপৰিও পানীলাওত আছে প্ৰচুৰ পৰিমাণে পটাছিয়াম যিয়ে আমাৰ শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে আৰু শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখে লাওৱে ক্লান্তি দূৰ কৰে আৰু গৰম শৰীৰটোক ঠাণ্ডা আৰু সতেজ কৰে লাওত আছে অনেক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ যেনে ভিটামিন চি ভিটামিন বি ভিটামিন কে ভিটামিন এ ভিটামিন ই আইৰণ আৰু মেংগানিজ ২ নম্বৰ খাদ্যটো আছিল খেজুৰ মহানবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খাদ্যৰ তালিকাত দ্বিতীয় নং খাদ্যটো আছিল খেজুৰ খেজুৰৰ কথা মনলৈ আহিলে আমাৰ মনলৈ আহে সৌদি আৰব আৰু ৰমজান মাহৰ কথা ৰমজান মাহ পাৰ হৈ গ'ল আৰু কোনোৱে খেজুৰ খোৱা নাই এনেকুৱা হ'বই নোৱাৰে আবু দাউদৰ এটি হাদিছত সাহাবী ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰে যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খেজুৰ সকলোতকৈ বেছি পছন্দ কৰিছিল অন্য এক হাদিছত ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে গছৰ ভিতৰত এনে এটা গছ আছে যিটো মুছলমানসকলৰ দৰেই সেইটো হ'ল খেজুৰ গছ অৰ্থাৎ মুছলমানসকল যেনেকৈ বৰকতপূৰ্ণ তেনেকুৱা খেজুৰ গছো বৰকতপূৰ্ণ কিয়নো যেতিয়া তাৰ ফল হয় তেতিয়াৰ পৰা শুকাই যোৱা পৰ্যন্ত খোৱা যায় বৰঞ্চ শুকাই গ'লে তাৰ উপকাৰিতা আৰু সোৱাদ বৃদ্ধি পায় খেজুৰ এনে এটা খাদ্য যিটো সদায় খাব পৰা যায় ঠাণ্ডা গৰম সকলো ঋতুতেই খাব পাৰি এই খেজুৰত আছে প্ৰচুৰ পৰিমাণে আইৰণ পটাছিয়াম মেগনেছিয়াম কেলছিয়াম আৰু ভিটামিন বি ভিটামিন চি ভিটামিন কে সহ প্ৰচুৰ খাদ্যগুণ আছে যি আপোনাক প্ৰতিদিনৰ কেলৰিৰ চাহিদা পূৰণ কৰাত সহায় কৰে খেজুৰত থকা প্ৰটিন আপোনাৰ পেশী গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ৰাখে ইয়াৰ উপৰিও আৰু বহুতো গুণাগুণ আছে যিবোৰ বৰ্ণনা কৰিবলৈ গ'লে ভিডিঅ' বহুত দীঘল হৈ যাব ১ নম্বৰ খাদ্যটো আছিল মধু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পছন্দৰ খাদ্য তালিকাত ১ নম্বৰ খাদ্যটো আছিল মধু যাৰ উপকাৰৰ কথা মহান আল্লাহ ৰব্বুল আলামিন পবিত্ৰ কোৰআনত উল্লেখ কৰিছে সূৰা নাহলত কোৱা হৈছে তোমাৰ প্ৰতিপালক মৌমাছিবোৰৰ প্ৰতি নিৰ্দেশ কৰিছে এই বুলি যে হে মৌমাছি তুমি পাহাৰত গছত আৰু মানুহৰ বসবাসৰ স্থানত মৌচাক তৈয়াৰ কৰিবা ইয়াৰ পাছত সকলো প্ৰকাৰ ফলৰ পৰা তুমি আহাৰ গ্ৰহণ কৰিবা আৰু তোমাৰ প্ৰভুৰ সহজ নিয়ম পদ্ধতি অৱলম্বন কৰিবা তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয় য'ত আছে মানুহৰ ৰোগ মুক্তি নিশ্চয় এই বিষয়ে চিন্তাশীল মানুহৰ বাবে আছে বহু নিদৰ্শন সুবহানাল্লাহ আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত সৰ্বাধিক পছন্দনীয় দ্ৰব্য আছিল মিঠা দ্ৰব্য আৰু মধু হ'ল এক প্ৰকাৰৰ মিঠা আৰু ঘন তৰল পদাৰ্থ যি মৌমাছি ফুলৰ নিৰ্যাসৰ পৰা তৈয়াৰ কৰে আৰু মৌচাকত সংৰক্ষণ কৰে এইটো এটা উচ্চ ঔষধি গুণসম্পন্ন বিশেষ তৰল পদাৰ্থ মধুত প্ৰায় ৪৫টা খাদ্য উপাদান থাকে ফুলৰ পৰাগৰ মধুত থাকে ২৫ৰ পৰা ৩৭% গ্লুকোজ ৩৪ৰ পৰা ৪৩% ফ্ৰক্টোজ ০.৫ৰ পৰা ৩.০% সুক্ৰোজ আৰু ৫ৰ পৰা ১২% মল্টোজ
28% খনিজ লৱণ আৰু 11% এনকাইম। ইয়াত চৰ্বি আৰু প্ৰটিন নাই। 100 গ্ৰাম মধুত থাকে 288 কেলৰি। মধুৰ মাজত আছে ভিটামিন B1, B2, B3, B5, B6, আয়োডিন, জিংক আৰু কপাৰ সহ এণ্টি বেক্টেৰিয়েল আৰু এণ্টি মাইক্ৰবিয়েল উপাদান, যি আমাৰ দেহৰ কেৱল মাত্ৰ বাহ্যিক দিশে নহয়, দেহৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ সুৰক্ষাতো কাম কৰে। ইয়াৰ উপৰি বহুতো উপাদান আছে। প্ৰিয় দৰ্শক, ইমান সময় আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পছন্দনীয় খাদ্য আৰু ইয়াৰ উপকাৰিতা লৈ আলোচনা কৰিলোঁ। নবী সাল্লাল্লাহু আলাইহি সাল্লাম যিহেতু এই খাদ্যবোৰ পছন্দ কৰিছিল, সেয়েহে ইয়াৰ উপকাৰিতা থকা নিশ্চিত, কাৰণ সেয়া আল্লাহৰ ইচ্ছাই আছিল। কিন্তু এটা কথা মন কৰিবলগীয়া যে ইয়াৰ মাজত উপকাৰিতা আছে সেইবাবে আমি মুছলমানে ইয়াক গ্ৰহণ কৰিম সেয়া নহয়, বৰঞ্চ নবী সাল্লাল্লাহু আলাইহি সাল্লামে পছন্দ কৰিছিল সেইবাবেহে পছন্দ কৰিম। আল্লাহ পাকে আমাক ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক পৰিপূৰ্ণ অনুসৰণ কৰাৰ তৌফিক দান কৰক। আমিন।